নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো মোৰ এটি বিহু গীতৰ কলিৰে আশা কৰিছো আপোনালোক সকলো ভালে আছে বিহুৰ কাৰণে চাগে সকলো ব্যস্ত আছে মইও মানে এবাৰ ভাবিলো আমাৰ সোফাখনৰ কুশন কেটা অকমান বেলেগ এটা ৰূপ দিও আৰু হেতু কাৰণে মই হাতেৰে গামুচাৰে কুশন কভাৰ বনালো আৰু কেনেকৈ বনালো আপোনালোকক দেখুৱাম শেয়াৰ কৰিম চাব আপোনালোকে আৰু যদি ভাল পায় লাইক কৰিব আৰু আপোনালোকেও তেনেকৈ বনাই নিজৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ পাৰিব এয়া গামুচা এখন লৈ লৈছো এখন অকণমান দীঘল আৰু ইয়াৰ পৰা দুটা কুশন ওলাব আৰু একেবাৰে সহজ হাতেৰে আমি কুশন বনাম কভাৰ বনাম আৰু তাৰ কাৰণে মাত্ৰ লাগিব বেজি আৰু গুলি গামুচাখন যদি অকণমান দীঘল হয় তেন্তে 12x12 কুশন কভাৰটো ধুনীয়াকৈ ওলাই যাব দুটা ওলাব এতিয়া মই কুশনটো লৈ লৈছো জোখটোৰ কাৰণে ইজিকে বনাইছো আৰু ঘৰতে বনাইছো যিহেতু হাতেৰে সেই কাৰণে তাৰপিছত এনেকৈ তলৰ পৰা অলপ জোখটো লৈ পেলাই আৰু এতিয়া চাব ওলাই যাব ধুনীয়াকৈ দুটা তাৰপিছত আমি এতিয়া কাটি লম সাইডটো দুফালে অলপ ডাঙৰকৈ কাটিম যাতে চিলনিটো লাগিব চিলনিটোৰ কাৰণেও কাপোৰ লাগিব সো দুফালে কাটি লম এতিয়া গামুচাত এই পাৰিটো থকাৰ কাৰণে কাটিবলৈ সুবিধা এতিয়া সাইডে ধুনীয়াকৈ পাৰিটো সাইডে ইমানখিনিৰ পৰা কাটি যাম বাকিখিনিটো লাগিবই এতিয়া মানে আঁকি ল'ব পাৰি কাটিবলৈ বেকা হয় কাৰণে কিন্তু গামুচা যিহেতু পাৰিটো আছে তাৰ সাইডে কাষে কাটিবলৈ সুবিধা হয় এইখনো থৈ দিম এতিয়া কিবা কামত আহিব কেতিয়াবা তাৰপিছত এতিয়া আমি নেক্সট সাইডটো কাটি ল'ম এতিয়া আমি মাজেও দুটা ভাগ কৰি এতিয়া দুটা কুশন কভাৰ কাৰণে হৈ যাব এয়া এতিয়া ৰেডি আমি এতিয়া চিলাব পাৰিম আৰু গামুচাখন একদমেই ইজি এঘণ্টামানতে ধুনীয়াকৈ হৈ যাব কুশন কভাৰ ৰেডি এতিয়া আমি দুয়োটা আগ চিলাই ল'ম হাতেৰে সৰুকৈ চিলাম যাতে ওপৰৰ ফালে ধৰিব নোৱাৰি এনেকৈ ফোল্ড কৰি পেলাই আমি চিলাই ল'ম দেখিছেনে চিলাইটো একদম সৰু হৈছে আৰু এনেকৈ গোটেইখন মই চিলাই ল'ম আৰু এতিয়া এটা সাইড আমাৰ ৰেডি হৈ গ'ল আৰু নেক্সটটো ঠিক তেনেকৈ মই চিলাই ল'ম এইটো সাইডো হৈ গ'ল আৰু এতিয়া আমি কাপোৰখন চিধাকৈ লৈ পেলাই এটা ফালে অলপ সৰুকৈ আৰু এটা ফালে ডাঙৰকৈ আমি ফোল্ড কৰি ল'ম এই ডাঙৰ ফালটো ফোল্ড কৰি সৰু ফালটো তলত দি আৰু ডাঙৰটো ওপৰৰ ফালে দি পেলাই আমি এতিয়া সাইডকেইটা চিলাই দিম জইনটো ভালকৈ ধৰি দুটা ফোল্ড কৰি পেলাই আকৌ একেই প্ৰচেছতে চিলাই ল'ম ইয়াত ফুলটো আছে যে সেইকাৰণে অলপ শকত হৈছে চিলাওঁতে সেইকাৰণে কেয়াৰফুলি চিলাব লাগিব আৰু ভালকৈ চিলাব লাগিব যাতে চিলনিটো ৰখে
জইনটোত অলপ বেছিকৈ দুটামান চিলাই দি দিব লাগে যাতে ৰখি যায়, তাৰমানে গাৰুটো সিফালে সোমোৱাম ন, সেইটো কাৰণে দুটামান চিলাই দি দিব লাগে। আৰু এতিয়া এয়া আমাৰ এটা ফালে হৈ গ'ল আৰু সিটো ফালেও ছেইম ৱে আমি চিলাই ল'ম। এই জইনটো মন কৰিবলগীয়া, কাৰণ চিলনিটো যদি ভালকৈ নপৰে তেতিয়াহ'লে বাৰে প্ৰতি গাৰুটো ওলোৱা সোমোৱা কৰিলে আকৌ ওলাই যোৱাৰ চান্স থাকে চিলনিটো, সেইকাৰণে দুটামান চিলনি দি দিব লাগে জইনটোত। একেবাৰে ইজি একদম। আৰু নিজৰ গামোচা বুলি ক'লে এনেই কিবা এটা ভাল লাগে নহয় যে, সেইকাৰণে বনাই চাব পাৰে। এতিয়া আমি ওলোটাই দিম, ওলোটাই দিলে এই দেখিব কিমান ধুনীয়া লাগিছে। আৰু একদম ইজি কাৰণে একেবাৰে সোনকালে হৈ যাব আৰু সকলোৱে বনাব পাৰিব ঘৰতে। চ' এতিয়া মই ইয়াতে গাৰু এটা ভৰাই চাম, দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে ক'ব। এইটো কুশ্যন আপোনালোকক ভৰাই দেখুৱাম, চাবচোন কেনেকুৱা লাগে। এয়া চাওক কিমান ধুনীয়া লাগিছে, দেখিছেনে? আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।